हेलो फ्रेंड्स तार बिसनेस সকলোকে স্বাগতম জনাইছো আৰু আশা কৰো আপোনালোক সকলোৱে ভালে আছে আৰু বৰ্তমান ময়ো ভালে আছো আজি হৈছে বিশ্বকৰ্মা পূজা আপোনালোক সকলোকে বিশ্বকৰ্মা পূজাৰ বহুত শুভেচ্ছা জনাইছো আৰু আজি ভাবিলো বিশ্বকৰ্মা পূজা বুলি মই অলপমান ভিডিও বনাও আৰু ৰাতিপুৱা মই কি কৰিলো সেইখিনি আপোনালোকক প্ৰথমতে দেখুৱাই লম আৰু তাৰ পিছত পূজা দিন সেইখিনি অলপমান আপোনালোকক দেখুৱাম বাৰু আৰু ভিডিওটো প্ৰথমবাৰৰ বাবে কৰিছো কেনেকুৱা হয় আপোনালোকে জনাব ভাল লাগিলে লাইক কৰিব কমেন্ট কৰিব আৰু শেয়াৰ কৰিব যদি চেনেলটো নতুন হয় চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব কাষত থকা বেল আইকনটো টিপি অল কৰি দিব তেতিয়াহে মই আহিবলগীয়া ভিডিঅ'সমূহ আপোনালোকে সোনকালে পাই থাকিব তেনেহ'লে দেৰি নকৰি বলক আমি ভিডিঅ'টো আৰম্ভ আৰু এতিয়া লৈছো মই মন্দিৰটো সাফা কৰিবলৈ এনেদৰে মই মন্দিৰটো সাফা কৰি লৈছো আৰু তাৰ পিছত শোকেছটো অকণমান মোহাৰি দিছো তিতা কাপোৰ এখনেৰে এইদৰে তাৰ পিছত বিশ্বকৰ্মা পূজা যেহেতু মেচিনটো অকণমান সাফা কৰি লৈছো আৰু সেইখিনি কৰি আজৰি হৈ মই পূজা দিবলৈ আহিলো এয়া মই পূজাৰ কাৰণে প্ৰসাদ ৰেডি কৰি লৈছো আৰু চাকি ধূপ জ্বলাই লৈছো আৰু এয়া আছিল মোৰ পূজা এফালে তুলসী গছ এফালে মই পূজা কৰি আছো আৰু এফালে হৈছে অপৰাজিতাৰ গছ আৰু এনেকৈ মই পূজা কৰি ললো আৰু ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিলো যাতে আমি সকলোৱে মংগলে থাকিব পাৰো আৰু এতিয়া মোৰ পূজা কৰা প্ৰায় হৈ গ'ল हेलो फ्रेंड्स पूजा पानी কৰি আজৰি হলো আৰু এতিয়া আমি খাম প্ৰসাদ তাৰ পিছত ভাত ৰান্ধিম আৰু পিছত আপোনালোকক আকৌ লগ পাই আছো আৰু এতিয়া লৈছো প্ৰসাদ খাবৰ কাৰণে ৰেডি কৰি ইয়াছা প্ৰসাদ লৈছো মই প্ৰসাদখিনি খাই আজৰি হৈ তাৰ পিছত আহিলো ভাত বনাবলৈ ইয়া মসুৰ দালেৰে আলু বইল হ'বলৈ দি দিছো আৰু ইয়া কুকাৰত ভাত আৰু এতিয়া টাইল বইল হোৱা কেৰাহীখন গৰম কৰি লৈছো তাত মই মিঠা তেল দিছো আৰু জিৰা আৰু পাঁচফোৰণ অকণমান দিছো আৰু এটা শুকান জলকীয়া দিছো আৰু এতিয়া দালিখিনি মই তেল মাৰি লম আৰু এইদৰে ভাজি লৈছো আৰু হেতাখনেৰে অকণমান হেঁচি দিছো যাতে পাঁচফোৰণ আৰু জিৰাখিনি ভালদৰে মিক্স হৈ যায় তেলৰ লগত আৰু এতিয়া মই দালিখিনি দি দিছো আৰু হৈ গ'ল আমাৰ দালি আৰু এতিয়া আলু পিটিকা কৰিবৰ কাৰণে দুটা শুকান জলকীয়া ভাজি লৈছো আৰু এতিয়া দিছো অকণমান মান ধনিয়া সৰু সৰুকৈ কাটি আৰু কোনে আলু পিটিকা দালি খাই ভাল পায় জনাবচোন আমি খাই খুব ভাল পাওঁ আৰু আজি আছিল বৃহস্পতিবাৰ সেই কাৰণে আমি নিৰামিষে খাওঁ আৰু এতিয়া দিছো নিমখ আৰু ডিম কেঁচা মিঠাতেল আৰু এইখিনি এতিয়া পিটিকি ল'লে হৈ গ'ল আৰু এইফালে আমাৰ পুৰা ভাত বাৰী ৰেডি ভাত দালি পাপড় ভাজা আলু পিটিকা আৰু হে আছিল আজি আমাৰ ভাত হেল্ল फ्रेंड्स ভাত পানী খাই আজৰি হলো আৰু এতিয়া 2টা বাজিবৰ হৈছে আৰু আজি ভিডিওটো এইখিনি আছিল ভিডিওটো আপোনালোকে কেনেকুৱা পাই জনাব আৰু পুনৰবাৰ আপোনালোকলৈ বিশ্বকৰ্মা পূজাৰ বহুত শুভেচ্ছা থাকিল আৰু ভিডিওটো সম্পূৰ্ণকৈ চোৱাৰ বাবে বহুত ধন্যবাদ তেনেহ'লে পুনৰ লগ পাম আপোনালোকক নতুন এটা ভিডিওৰ সৈতে আজিলৈ ইমানে বাই বাই